ৰাতুল কোৱা কিতাপৰ শিক্ষা আৰু বাস্তৱ অভিজ্ঞতাৰ পৰা পোৱা শিক্ষা দেই মই এটা উদাহৰণ দিছোঁ কিতাপ এখনত ধুনীয়াকৈ তুমি পৃষ্ঠা এটা লিখা আছে যে চাইকেলখন প্ৰথমতে ৰেঞ্চ পাত লৈ পেলাই এইটো নট প্ৰথমে লগাই ল'ব লাগে তাৰপিছত হেণ্ডেলৰ অমুকটো নট লগাব লাগে তাৰপিছত চকা স্পকখিনি এনেকৈ লগাব লাগে ধুনীয়াকৈ তুমি পঢ়ি ল'লা কিন্তু তুমি যেতিয়া বাস্তৱত লগাবলৈ ধৰিবা ইমান পটকৈ প্ৰথমবাৰতে কিন্তু নোৱাৰিবা কিতাপৰ মতেই কৰিছা কিন্তু দেখিবা মানে ভাল হোৱা নাই মানে অকণমান তেৰা বেকা হৈ গৈছে বা চকাটোৱে তাল হৈ গ'ল চিলেক হৈ গ'ল মানে তেনেকুৱা হৈ গৈছে মানে কিতাপৰ বিদ্যাখনিয়ে তুমি বাস্তৱত লগাবলৈ লওঁতে একেবাৰতে কিন্তু পৰা নাই কিন্তু তুমি দেখিবা কিতাপ নপঢ়াকৈ সৰুৰ পৰা মানে সি চাইকেলৰ কাম কৰি আছে এটা সৰু ল'ৰা সি চাইকেলখন কিন্তু পটকৈ ফিটিং কৰি দিব আৰু তাৰ চাইকেলখন সি ফিটিং কৰোঁতে তোমাৰখনতকৈ বেছিহে ভাল হ'ল তাৰ হয়নে এনেধৰণৰ হৈছে এনেকুৱাও হ'ব পাৰে তুমি কিতাপখন পঢ়ি এটা কাম কৰিছা তুমি সৰুৰ পৰা এটা বস্তু চাই আছা যে মানুহজনে কামটো কেনেকৈ কৰে তুমি কোৱাৰ দৰে চাই আছে সৰুৰ পৰা তেওঁ কিতাপ পঢ়া নাই কিন্তু কিতাপ নপঢ়াকৈ তেওঁ চাই দেখি আছে বা হাতে কামে কৰি পেলাই লাগি আছে কিন্তু তুমি কিতাপ পঢ়ি যিটো কাম এজন মানুহে কৰিব নোৱাৰিব হয়তো তেওঁ চকুৱে চাই থাকি সেই বস্তুটো যদি মনোযোগেৰে চায় তেনেহ'লে তেওঁ কিতাপ পঢ়ি কৰা কামটোতকৈ তেওঁ মনোযোগে যিটো কাম চকুৰে দেখা পাই আছে সেইটো কাম তেওঁ সহজে কৰি উঠাব পাৰে ঠিক তুমি কোৱাৰ দৰে সেইটোৱে কাৰণ কৰ্ম অভিজ্ঞতাটো এটা বেলেগ বস্তু নহয়নে কিতাপেও জ্ঞান দিয়ে কিন্তু দেই কিতাপৰ জ্ঞানটো আমাক লাগিব সেইটো হ'ল থিয়ৰী তত্ত্ব কিন্তু মেইন হ'ল মানে আমাৰ সাধাৰণ জীৱ যাত্ৰাত প্ৰেক্টিকেলটো মেইন আমি যিটো ব্যৱহাৰিক জ্ঞানটো যে সেই বস্তুটো আচলতে আমাৰ ক্ষেত্ৰত মানে বেছি সম্পৰ্ক ৰাখে আমাৰ জীৱনৰ লগত কিতাপৰ জ্ঞানতকৈ আমি সাধাৰণ মানুহৰ ক্ষেত্ৰত বা কোনোবা ডাঙৰ ডাঙৰ গৱেষক বিজ্ঞানীৰ ক্ষেত্ৰত থিয়ৰী তেওঁলোকে লেবৰেটৰীত সোমাই পেলাই থিয়ৰী আৱিষ্কাৰ কৰে সেইটো বেলেগ কথা কিন্তু এইটো ক'ব খুজিছিলোঁ মানে ব্যৱহাৰিক জ্ঞানটো যিটো কিতাপৰ জ্ঞানতকৈ ব্যৱহাৰিক জ্ঞানটো কিন্তু বহুত বেছি গুৰুত্বপূৰ্ণ আমাৰ কাৰণে হয়নে বাৰু সেইটো হয় আৰু তেনে ক্ষেত্ৰত আৰু কিছু ক্ষেত্ৰ আছে তুমি মানে কি পঢ়ি শুনি এটা ডিগ্ৰী লৈ তুমি যেতিয়া ধৰা এটা অভিজ্ঞতা লাভ কৰি আছা কিন্তু এজন মানুহ এনেকুৱাও হ'ব পাৰে তেওঁ কিছু মানে ভ্ৰমণৰ যোগেদি বা তেওঁ কামৰ অভিজ্ঞতাৰ যোগেদিও তেওঁ হয়তো সেই যিজনে ভালকৈ পঢ়ি শুনি ডিগ্ৰী লোৱা মানুহজনতকৈ তেওঁ হয়তো কম নহয় কাৰণ তেওঁ তাতকৈ হয়তো বেছি জানিব পাৰে কোনোবা এখন ঠাইলৈ গৈছে ঠাইখনত এপৃষ্ঠা বা দুপৃষ্ঠা কিতাপখনত লিখা আছে কিন্তু তুমি তাত গৈ একদম সেই ঠাইখনৰ খেতিয়ক সৰু সুৰা মানুহ মজদুৰ কৰা মানুহজনৰ পৰা সেই ঠাইখনৰ একে প্ৰশাসনিক বিষয়ালৈকে লগ কৰি সকলোৱে মনৰ কথা জানিলা ঠাইখন নিজ চকুৰে দেখিলা ঠাইখনৰ যাতায়াত যোগাযোগ পানী কেনেকুৱা তাৰ খাদ্য কেনেকুৱা গোটেইখিনি গম পোৱা গ'ল হয়নে কিন্তু সেই ঠাইখনৰ বিষয়ে কিতাপত দুপৃষ্ঠা লিখা থাকিব গোটেইখিনি কথা নাথাকিব পাৰে আৰু এনেধৰণৰ হ'ব পাৰে তুমি কিবা এটা ধৰা লিখা মেলা কৰি আছা তুমি বহি লৈ মনত ভাবি যিটো লিখিবা এখন কিতাপ লিখিবলৈ যাওঁতে বা এখন গ্ৰন্থ লিখিবলৈ যাওঁতে তুমি বাহিৰত নোলোৱাকৈ ভিতৰতে সোমাই তুমি যিখিনি লিখিব পাৰিবা হয়তো তুমি যদি বাহিৰত ওলাই যোৱা এটা পৰিৱেশৰ মাজত ওলাই যোৱা এটা ধুনীয়া হেৰিৰ ওপৰত ওলাই যোৱা তুমি হয়তো তাতকৈ তুমি ভিতৰত বহি লিখাতকৈ হয়তো তুমি সেই ওলাই যোৱা তোমাৰ ভ্ৰমণৰ জৰিয়তে তুমি যিখিনি তোমাৰ বাস্তৱ ছবি তোমাৰ চকুৰ আগত সেইখিনিলৈ সুন্দৰকৈ এইখিনি মোৰ কথা এটা মনত পৰিছে আমাৰ মহান সাহিত্যিক শিলভদ্ৰ ডাঙৰীয়াই কৈছিলে মানে এবাৰ কৈছে গুৱাহাটীৰ চিটি বাছত বহি মই যেতিয়া একপাক ঘূৰোঁ তেতিয়াই মোৰ এটা গল্প হৈ যায় এই তোমাৰ কথাখিনি আঁত ধৰি পেলাই মই কৈছোঁ কথাটো তেখেতেও সেই তেনেকুৱা এটা কথাকে বুজাইছিলে মানে টেবুলত বহি ভাবি থকাতকৈ তেখেতে চিটি বাছত একপাক ঘূৰিলে এটা গল্প হৈ যায় বুলি তেতিয়া তেওঁ ভাবিবলৈ সময় যিখিনি দেখা পালে মানে তেওঁ গোটেই ৰুমৰ ভিতৰত বহি ভাবোঁতে তেওঁ হয়তো সেই ভাৱনাত তেওঁ সঠিক এখন ছবি নুঠিব পাৰে চকুৰ আগত ফাঁহি কিন্তু তেওঁ যেতিয়া ওলাই যাব তুমি কোৱাৰ দৰে চিটি বাছখনত বহি এপাক ঘূৰি আহোঁতে তেওঁ বহুখিনি বস্তু দেখা পালে তাৰ পৰা তেওঁ বহু অনুভৱ মনলৈ আহিব কিছু শব্দ তেওঁ আহি যায় ঠিক তেনেধৰণে অভিজ্ঞতা এজন মানুহে মই এটা কথা ক'লোঁ তুমি আগতে এটা আমি ভিডিঅ' কৰিছিলোঁ যে এজন ড্ৰাইভাৰে এখন কিতাপ লিখিও তেওঁ হয়তো এজন ভাল মানুহ এজন পঢ়া শুনা মানুহে লিখাতকৈ তেওঁ হয়তো এখন কিতাপে লিখিছে এজন ড্ৰাইভাৰ হৈ কিন্তু তেওঁ আজি বহু ওপৰলৈ গুচি গৈছে নাই কাৰণ তেওঁ সেই অভিজ্ঞতাখিনি পাইছিলে সেইখিনি বৰ্ণনা কৰিছিল কল্পনা নাছিল বহু শিক্ষা লৈ হয়তো এখন ভাল গ্ৰন্থ বা ভাল কিতাপ হয়তো লিখিবলৈ তেওঁ নোৱাৰিব পাৰে কিন্তু তেওঁ নপঢ়াকৈ নুশুনাকৈ তেওঁ নিজৰ অভিজ্ঞতাৰ জৰিয়তেও এখন কিতাপ তেওঁ লিখি ধৰক সাহিত্য সমাজত এৰি দিব পাৰে আৰু সেইখন কিতাপে হয়তো টাৰ্ণিং পইণ্ট লয় মানুহৰ সমালোচনা হয়
আমি পঢ়া শুনাক সমালোচনা কৰা নাই, পঢ়া শুনাটো থাকিবই, কিন্তু এইটোহে ক'ব বিচাৰিছোঁ মানে কাৰোবাৰ পঢ়া শুনা কম থাকিল বুলি তেওঁ হীনমন্যতাত ভোগা উচিত নহয় যে মই নপঢ়িলোঁ বুলি একো কৰিব নোৱাৰিম যে সেইটো কাৰণেহে বনাইছোঁ। এতিয়া পঢ়া শুনা মানুহখিনিক আমি আক্ৰমণ কৰি থকা নাই, কাৰণ আমি নিজেও অলপ চলপ পঢ়া শুনা কৰা মানুহ, গতিকে আক্ৰমণ কৰা নাই। আমি এইটোৱে ক'ব বিচাৰিছোঁ যে এজন সাধাৰণ মানুহ বহুত কিবা কৰিব পাৰে অভিজ্ঞতাৰ ভিতৰত আমি সেইখিনিয়ে ক'বলৈ কৈছোঁ। ধৰক আমি কোনোবা ভাল শিক্ষা লৈ আছে তেওঁক আমি সমালোচনা কৰা নাই, কাৰণ এইটোহে ক'বলৈ কৈছোঁ তেওঁ এজন মানুহৰ নপঢ়াকেও তেওঁ বহুখিনি অভিজ্ঞতা থাকিব পাৰে, বহুতো আগুৱাই যাব পাৰে। আৰু এজন তেনেধৰণৰ সাধাৰণ মানুহ কেতিয়াবা ভাবে যে মই একোৱে কৰিব নোৱাৰিলোঁ, মই পঢ়িব নোৱাৰিলোঁ বা মই একো কৰিব নোৱাৰিলোঁ, কিন্তু তেওঁ সেইটো হীনমন্যতাত ভুগি থাকে। তুমি আজি এজন ভাল ডিগ্ৰী লৈ পঢ়ি আছা, হয়তো মই লোৱা নাই, কিন্তু মই তোমাক দেখিলে তেনেকুৱা এটা ভাৱ আহি যায়, কিন্তু সেই ভাৱটো আনিব নালাগে, কাৰণ তেওঁ হয়তো ভিতৰত সোমাই আছে বহুত টেলেণ্ট, সেইখিনি তেওঁ কামে কাজে ধৰক উলিয়াই দিয়াটোৱে আমি বিচাৰোঁ। ধৰক তেনেধৰণৰ মানুহ এজন সাধাৰণ মানুহ।